এইটো অভিযোগ উঠিছে প্ৰতিভাজনৰ ওপৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া? ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ লগত জড়িত। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত আৰু তেওঁলোকৰ তদাৰকতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলিছে। গতিকে এই গোটেই সমগ্ৰ কামটো যেতিয়া ন্যায়পালিকাৰ নিৰ্দেশনাত কাৰ্যপালিকাই সমগ্ৰ কাম কাজ পৰিচালনা কৰিছিল, গতিকে এতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত কোনো বিসংগতি থাকিলে, অবৈধ বিদেশীৰ নাম সোমালে, ইয়াৰ লগত অৰ্থনৈতিক বা বিত্তীয় কেলেংকাৰী হ'লে সমগ্ৰ বিষয়বস্তু উচ্চতম ন্যায়ালয়ত তেখেতসকলে জনাব লাগিব, শপতনামা দিব লাগিব আৰু সেইবোৰ সমগ্ৰ বিষয় চোৱা চিতা কৰাৰ দায়িত্ব উচ্চতম ন্যায়ালয়। গতিকে এই বিষয়টোক লৈ অযথা অসমৰ যিগৰাকী বৰ্তমানৰ সমন্বয়কগৰাকীয়ে CIDত কেছ দি এটা বিভ্ৰান্তিকৰ পৰিৱেশ, এটা ৰাজনীতিকৰণ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আমি সমগ্ৰ অসমৰ ৰাইজে বিচাৰোঁ এখন বিদেশীমুক্ত ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, যিখন অসমৰ জাতীয় জীৱনৰ কাৰণে দলিল হ'ব। গতিকে আমি এই বিষয়টো যাতে কোনো কাৰণতে চৰকাৰে বা ইয়াৰ লগত জড়িত হৈ থকা কোনো বিষয়ববীয়াই যাতে ৰাজনীতিকৰণ নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ এই বিষয়টোৰ লগত অসমৰ ভৱিষ্যত, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব জড়িত হৈ আছে। আৰু কিবা কাৰণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অবৈধ বিদেশী মানুহৰ নাম সোমালে, ইয়াত কিবা ধৰণৰ বিসংগতি বা ত্ৰুটি বিচ্যুতি বা কেলেংকাৰী হ'লে ইয়াৰ যিটো দায়িত্ব, ইয়াৰ দায়বদ্ধতাৰ পৰা কেন্দ্ৰ ৰাজ্য চৰকাৰ কেতিয়াও হাত সাৰি যাব নোৱাৰে। ইয়াৰ সমন্বয়কগৰাকী এপইণ্ট কৰাৰ দায়িত্ব আছিল অসম চৰকাৰ, ৰাজ্য চৰকাৰ। LRCR, DRCR যিমানবোৰ আছে সকলো ৰাজ্য চৰকাৰ বিষয়া আছে। এই বিষয়াসকলে যদি ভুল কৰিছে, ভুল তথ্য, ভুল ছফ্টৱেৰ যোগেদি গোটেই কাম কাজ কৰিছে, পৰিচালনা কৰিছে, সমগ্ৰ বিষয়বস্তু উচ্চতম ন্যায়ালয়ত দাঙি ধৰিব লাগিব। উচ্চতম ন্যায়ালয়ত এই বিষয়টো জনাই শপতনামা দাখিল কৰি উচ্চতম ন্যায়ালয়ৰ পৰা বিষয়টোৰ সম্পৰ্কত ন্যায় পাব লাগিব। আৰু যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কত নিৰ্দেশনা নিদিয়ে, তেতিয়াহ'লে বোলে এইসমূহ কেৱল মাত্ৰ জনপ্ৰিয়তা আৰ্জনৰ অৱলম্বনক বাদ দি একো নহয়। গতিকে আমি ক'ব খুজিছোঁ, চৰকাৰৰ যদি সদিচ্ছা আছে, উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ যাব লাগে, বিষয়বস্তুসমূহ উত্থাপন কৰিব লাগে, শপতনামা দাখিল কৰিব লাগে। আৰু অসমৰ ৰাইজে বিচাৰিছে এখন বিদেশীমুক্ত ত্ৰুটিহীন এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। আৰু তাৰ লগে লগে এতিয়া যিবোৰ বিষয় তেওঁলোকে উত্থাপন কৰিছে, টকা পইচাৰ কেলেংকাৰী, সেইবোৰ নাম প্ৰকাশ কৰিব লাগে। আৰু CIDত যিহেতু কেছটো দিছেই, কোনবোৰ তথ্য পাতি, ভুল তথ্য পাতি দিছে, এইবোৰ ৰাজহুৱা কৰিব লাগে। কাৰণ এতিয়া ৰাজহুৱা হৈ গ'লে CIDত কেছটো দিয়াৰ লগে লগে এইটো সকলো মানুহে চাব পৰা হ'ব। গতিকে তথ্য পাতি যিমান যি আছে ৰাজহুৱা কৰিব লাগে। অসমৰ জনগণক যাতে NRCক লৈ পুনৰ যাতে বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি নকৰে, ইয়াক লৈ যাতে তেওঁলোকে ৰাজনীতি নকৰে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু ৰাইজক বাৰে বাৰে এই NRCক লৈ